হেল্ল' ষ্টুডেণ্টছ, আজি আমি অষ্টম শ্ৰেণীৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ যিটো 9 আছে, 9 নম্বৰ অধ্যায় প্ৰাণীৰ প্ৰজনন, এইটোৰ বিষয়ে আজি আমি পঢ়িম। পুংখানুপুংখৰূপে আলোচনা কৰিম যে কি আছে কি নাই এইটো চেপ্টাৰৰ ভিতৰত। তো ভিডিঅ'টো লাষ্টলৈকে থাকিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আৰম্ভ কৰিব লৈছোঁ। তো প্ৰথমতে আমি পঢ়িম যে প্ৰজনন কি। প্ৰজনন হৈছে কোনো জীৱৰ পৰা নতুন অপত্য সৃষ্টি এক জৈৱিক প্ৰক্ৰিয়া। প্ৰজনন জীৱনৰ এটা সাধাৰণ বৈশিষ্ট্য। সকলো জীৱৰ অস্তিত্ব কেৱল প্ৰজননৰ বাবে সম্ভৱ। মানে আমাৰ প্ৰজননৰ বাবে আমাৰ সকলো জীৱৰৰ আমাৰ কি অস্তিত্বটো সম্ভৱ, আৰু এটা প্ৰাণী বা এটা উদ্ভিদৰ পৰা আনটো প্ৰাণী বা আনটো উদ্ভিদৰ সৃষ্টি হোৱাকে আমাৰ কি বুলি কোৱা হয়? প্ৰজনন বুলি কোৱা হয়। এতিয়া প্ৰজনন কেই প্ৰকাৰৰ? প্ৰজনন দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে আমাৰ যৌন প্ৰজনন, দ্বিতীয়টো হৈছে আমাৰ অযৌন প্ৰজনন। ঠিক আছে, তো আমি যৌন প্ৰজননৰ বিষয়ে পঢ়িম এতিয়া। যৌন প্ৰজনন কি? পুং আৰু স্ত্ৰী জনন কোষ মিলিত হৈ এটা যোজন কোষৰ গঠন কৰে। মানে পুং আৰু স্ত্ৰী যে জনন কোষ আছে, এই জনন কোষ মিলি এটা কি কোষৰ গঠন কৰে? যোজন কোষৰ গঠন কৰে। ঠিক আছে, এই যোজন কোষৰ পৰাই এটা নতুন জীৱৰ বিকাশ হয়। এই যোজন কোষটো যে আছে, এইটোৰ পৰাই আমাৰ এটা নতুন জীৱনৰ সৃষ্টি হয়। এনেকুৱা ধৰণৰ পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ হোৱা যিটো প্ৰজনন, এই প্ৰজননটোকে আমাৰ কি বুলি কোৱা হয়? যৌন প্ৰজনন বুলি কোৱা হয়। ঠিক আছে, এতিয়া আমি পঢ়িম পুং জনন অংগ। পুং জনন অংগ কেইটা আৰু কি কি? পুং জনন অংগ হৈছে আমাৰ তিনিবিধ। কি কি? এজৰ অণ্ডকোষ, দুডাল আমাৰ শুক্ৰাবাহী আৰু এটি লিংগ। ঠিক আছে, ইয়াতে দেখিব পাইছে তোমালোকে পিকচাৰ দিয়া আছে। ইয়াতে শুক্ৰাবাহী নলী এই দুটা যে আছে, এই দুটাক আমাৰ কি বুলি কোৱা হয়? শুক্ৰাবাহী নলী বুলি কোৱা হয়। ঠিক আছে, আৰু অণ্ডকোষ কোন দুটা কোৱা হয়? এই দুটা যে আছে আমাৰ, এই দুটাক অণ্ডকোষ বুলি কোৱা হয়। আৰু লিংগ আমাৰ এইটোক বুলি কোৱা হয়। ঠিক আছে, আশা কৰিছোঁ বুজি পাইছে ইয়াতে। তাৰপিছত আমি পঢ়িম যে শুক্ৰাণুৰ গঠন। শুক্ৰাণুৰ গঠন কি? ঠিক আছে, অণ্ডকোষে পুং জনন কোষ উৎপন্ন কৰে, যাক শুক্ৰাণু বোলে। অণ্ডকোষে কি কৰে? আমাৰ পুং জনন কোষ উৎপন্ন কৰে, যাক আমাৰ শুক্ৰাণু বুলি কোৱা হয়। শুক্ৰাণুটো আমাৰ কি? এককোষী কোষ। শুক্ৰাণুটো এটা কোষেৰে গঠিত আমাৰ। আৰু শুক্ৰাণুৰ আকাৰ বৰ সৰু, কিন্তু প্ৰত্যেকৰে মূৰ, মধ্য অংশ আৰু দুডাল নেজ থাকে। ইয়াতে আমাৰ পিকচাৰ দিয়া আছে, ইয়াতে চাব শুক্ৰাণুৰ পিকচাৰ দিয়া আছে। ইয়াতে আমাৰ মূৰ আছে, এইখিনি আমাৰ কি আছে? মধ্য অংশ, আৰু ইয়াতে কি আছে? আমাৰ নেজ আছে। ঠিক আছে, আশা কৰিছোঁ শুক্ৰাণুৰ গঠন আপোনালোকে বুজি পাইছে। এতিয়া তাৰপিছত আহিছোঁ আমি স্ত্ৰী প্ৰজনন অংগ। এতিয়া স্ত্ৰী প্ৰজনন অংগ কেইটা? স্ত্ৰী প্ৰজনন অংগও আমাৰ তিনিটা। এজৰ ডিম্বাশয়, দুডাল ডিম্ববাহী নলী আৰু এটা জৰায়ু। এতিয়া আমি পিকচাৰটো চাম কেনেকুৱা ধৰণৰ হয়। এতিয়া ডিম্ববাহী নলী কোন দুটাক বুলি কোৱা হয়? এই যে দুটা আছে, এই দুটাক বুলি কোৱা হয়। আমাৰ জৰায়ু কোনখনক কোৱা হয়? এইখনক আমাৰ জৰায়ু বুলি কোৱা হয়। আৰু ডিম্বাশয় কোন দুটাক কোৱা হয়? এই দুটাক আমাৰ কোৱা হয়। ঠিক আছে, আশা কৰিছোঁ চিত্ৰত দেখি বুজি পাইছে। তাৰপিছত আমি পঢ়িম যে ডিম্বাশয়ে স্ত্ৰী জনন কোষ উৎপন্ন কৰে, যাক ডিম্বক বা ডিম্বাণু বোলে। যেনেকৈ আমাৰ শুক্ৰাণুৰ ক্ষেত্ৰত আছিল, এনেকৈ ডিম্বাশয়ে কি কৰে? স্ত্ৰী জনন কোষক কি কৰে? কোষ উৎপন্ন কৰে, যাক ডিম্বক বা ডিম্বাণু বুলি কোৱা হয়। ঠিক আছে, জৰায়ুৰ এটা অংশ য'ত কেঁচুৱা বিকাশ হয়। জৰায়ুত কি হয়? আমাৰ কেঁচুৱাৰ বিকাশ ক'ত হয়? আমাৰ জৰায়ুত হয়। ঠিক আছে, শুক্ৰাণুৰ দৰে ডিম্বাণুও এককোষী। শুক্ৰাণু যেনেকৈ এককোষী কোষ, আমাৰ ডিম্বাণুও আমাৰ কি হয়? এককোষী কোষ হয়। ঠিক আছে, তাৰপিছত আহিছোঁ ভেৰি ইম্পৰ্টেণ্ট, যে নিষেচন বা গৰ্ভধান। নিষেচন বা গৰ্ভধান কি, কেনেকৈ হয়, এইটো আমি এতিয়া পঢ়িম। যে কি কৈছে? প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰটো হৈছে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন। মানে আমাৰ প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম যিটো স্তৰ আছে, প্ৰথম যিটো কাম হয়, এইটো হয় শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন। যেতিয়া শুক্ৰাণুবোৰ ডিম্বাণুটোৰ সম্পৰ্কলৈ আহে, তেতিয়া এটা শুক্ৰাণু ডিম্বাণুৰ সৈতে মিলিত হ'ব পাৰে। এনেধৰণৰ শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক নিষেচন বুলি কোৱা হয়। কি বুলি কোৱা হয়? নিষেচন বুলি। নিষেচন কাক বোলে এতিয়া আপোনালোকে বুজি পাইছে। তো মিলনৰ সময়ত শুক্ৰাণু কোষকেন্দ্ৰ আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ মিলিত হৈ এটা নতুন কোষকেন্দ্ৰ গঠন কৰে। ইয়াতে এটা পিকচাৰ দিয়া আছে, আপোনালোকে দেখিব পাইছে যে ইয়াতে দুটা কি আছে? আমাৰ শুক্ৰাণু আৰু ডিম্বাণু যে এককোষী আছে, সিহঁতৰ কোষকেন্দ্ৰ যে আছে, দুজনে যেতিয়া আমাৰ কি হয়? নিষেচনৰ সময়ত কি হয়? মিলিত হয়। তেতিয়া শুক্ৰাণুৰ কোষকেন্দ্ৰ আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ মিলি কি কৰে? এটা কোষকেন্দ্ৰ গঠন কৰে। ঠিক আছে, তাৰপিছত দিয়া আছে
ইয়াৰ ফলত এটা নিষিক্ত কণী বা যোজন কোষৰ সৃষ্টি হয় আৰু এই যোজন কোষৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয়। মানে যেতিয়া এই দুটা মিলিত কোষ কেন্দ্ৰটো মিলিত হয় তেতিয়া কি হয়, এটা নিষিক্ত কণী বা যোজন কোষৰ সৃষ্টি কৰে আৰু এই যোজন কোষটো পিছত যাই কিনে কি কৰে, আমাৰ নতুন জীৱৰ সৃষ্টি হয়। ঠিক আছে। তাৰপিছত দিয়া আছে যে নতুন জীৱটোৱে কিছুমান চৰিত্ৰ মাতৃ আৰু পিতৃৰ পৰা বংশানুক্ৰমে পায়। যিহেতু আমাৰ কি হয়, আমাৰ শুক্ৰাণুটো আমাৰ কি হয় পিতৃৰ পৰা আহে আৰু আমাৰ ডিম্বাণুটো সদায় মাতৃৰ পৰা আহে। এই দুটা যেতিয়া মিলিত হয়, যেতিয়া নতুন আমাৰ কি হ'ব জীৱনটো আহিব, এই জীৱনটোৰ কিছু আমাৰ চৰিত্ৰ মাতৃত থাকিব, কিছু চৰিত্ৰ আমাৰ কি থাকিব, পিতৃত থাকিব। ঠিক আছে। ইয়াতে দিয়া আছে নিষেচনৰ প্ৰকাৰ। তাৰপিছত দিয়া আছে আমাৰ নিষেচনৰ প্ৰকাৰ। এতিয়া নিষেচন কেই প্ৰকাৰৰ? এতিয়া নিষেচন 2 প্ৰকাৰৰ। ঠিক আছে। এটা হৈছে অন্তঃনিষেচন আৰু এটা হৈছে বহিঃনিষেচন। আগত আমি পঢ়ি লওঁ কি দিয়া আছে, তাৰপিছত মই বুজাই দি আছোঁ। ঠিক আছে। মাতৃদেহত হোৱা নিষেচনক অন্তঃনিষেচন বোলে। মানুহ, গৰু, কুকুৰ আদিৰ উপৰিও বহুতো প্ৰাণীৰ কি হয়, অন্তঃনিষেচন হয়। ঠিক আছে। তাৰপিছত দিয়া আছে মাতৃদেহৰ বাহিৰত এটা পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ হোৱাৰ ফলত নিষেচন হয়, তাক বহিঃনিষেচন বোলে। ঠিক আছে। যেনে তৰা মাছ, জলজ উদ্ভিদৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ বহিঃপ্ৰজনন হয়। এতিয়া অন্ত আৰু বহি আপোনালোকে যেতিয়া শুনে তেতিয়া আমি গম পাওঁ অন্ত মানে ভিতৰত আৰু বহি মানে বাহিৰত। ঠিক আছে। যিটো নিষেচন কিহৰ ফলত হয়, আমাৰ স্ত্ৰী আৰু পুং জনন কোষৰ মিলনৰ ফলত হয়। যিটো আমাৰ ভিতৰত হ'ব, মাতৃদেহৰ ভিতৰত প্ৰজননটো হ'ব, এইটোক আমাৰ অন্তঃনিষেচন বুলি কোৱা হ'ব। আৰু যিটো মাতৃদেহৰ বাহিৰত হ'ব, এইটো নিষেচনক আমাৰ কি কোৱা হ'ব, বহিঃনিষেচন কোৱা হ'ব। এতিয়া বহিঃনিষেচনৰ এটা উদাহৰণ দিছোঁ মই, যে ভেকুলীৰ যে স্ত্ৰী ভেকুলীটোৱে কি কৰে, কণী এৰি দিয়ে পানীত কি কৰে, কণী এৰি দিয়ে, জেলিৰ নিচিনা ষ্ট্ৰাকচাৰত এটা কণী এৰি দিয়ে। তাৰপিছত যেতিয়া পুং ভেকুলীটো আহে, মানে মতা ভেকুলীটো আহে, তেতিয়া ইয়াৰ ওপৰত কি কৰে, আমাৰ শুক্ৰাণু এৰি দিয়ে। ঠিক আছে। এৰি দিয়াৰ ফলত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয়। মিলন হোৱাৰ ফলত আমাৰ কি হয়, তাতে নিষেচন হৈ কি হয়, নতুন ভেকুলীৰ পোৱালিৰ জন্মগ্ৰহণ কৰে। ঠিক আছে। আশা কৰিছোঁ বুজি পাইছে। তাৰপিছত আমি পঢ়িম ভ্ৰূণৰ বিকাশ। এতিয়া নিষেচনৰ ফলত যোজন কোষ গঠন হয়, আমি জানো, যিয়ে ভ্ৰূণ বিকাশ আৰম্ভ কৰে। আমাৰ যোজন কোষৰ গঠনৰ পাছত আমাৰ কি ভ্ৰূণৰ বিকাশ আৰম্ভ হয়। ঠিক আছে। কোষপিণ্ড গঠন হ'বলৈ যোজন কোষটোৱে বাৰে বাৰে বিভক্ত হয়। এতিয়া কোষপিণ্ড কোনটো? ইয়াতে এটা ফটো দিয়া আছে, পিকচাৰ দিয়া আছে, এইটোক আমাৰ কোষপিণ্ড বুলি কোৱা হয়। এতিয়া কোষপিণ্ডটো গঠন কৰিবলৈ আমাৰ কি কৰে, যোজন কোষটোৱে বাৰে বাৰে কি হয়, বিভক্ত হৈ যায়। ঠিক আছে। তাৰপিছত কি হয়, কোষবোৰে পাছত কিছু ভাগত ভাগ হৈ শৰীৰৰ কলা আৰু অংগ গঠন কৰে। এই বৃদ্ধি হৈ থকা অংশকে ভ্ৰূণ বুলি কয়। এতিয়া আমাৰ কি কয়, আমাৰ কোষবোৰে কি হয়, কিছুমান ভাগত বিভক্ত হৈ যায়। বিভক্ত হোৱাৰ পাছত কলা আৰু অংগৰ গঠন কৰে। এই কলা আৰু অংগ, এই যে বৃদ্ধি হৈ থাকে, যিটো অংশ বৃদ্ধি হৈ থাকিব, এই অংশটোকে আমাৰ কি বুলি কোৱা হ'ব, ভ্ৰূণ বুলি কোৱা হ'ব। ঠিক আছে। ভ্ৰূণটো আৰু বেছি বিকাশৰ কাৰণে জৰায়ুত লাগি ধৰে। ইয়াতে পিকচাৰ এটা দিয়া আছে, ইয়াতে চাইছে, এইটো আমাৰ কিছে ভ্ৰূণ। এই ভ্ৰূণটো কি কৈছে, আমাৰ জৰায়ুত লাগি ধৰিছে। কিহৰ কাৰণে? যাতে ইয়াৰ বিকাশটো আৰু ভালকৈ হয় আৰু বেছি হ'ব পাৰে। তাৰপিছত দিয়া আছে জৰায়ুত ভ্ৰূণটোৰ বিকাশ ঘটি থাকে। মানে জৰায়ুত ভ্ৰূণটোৰ বিকাশ কি হয়, ঘটি থাকে। ইয়াৰ ফলত কি হয়, আমাৰ হাত, ভৰি, চকু, কাণ আদি গঠন হয়। মানে আমাৰ যিবোৰ অংগ আছে, এইবোৰ গঠন হোৱা লাহে লাহে ষ্টাৰ্ট কৰি দিয়ে। ঠিক আছে। তাৰপিছত দিয়া আছে ভ্ৰূণৰ যি স্তৰত দেহৰ সকলো অংগ চিনাক্ত কৰিব পাৰি, সেই আমাৰ যিটো স্তৰ থাকিব, যিটো স্তৰলৈকে আমি চিনাক্ত কৰিব পাৰিম যে হাত, ভৰি, মুখ এইখন আমি চিনাক্ত কৰিব পাৰিম, এইখিনিক কি বুলি কোৱা হয়, গৰ্ভভ্ৰূণ বুলি কোৱা হয়। এই সময়ছোৱালৈকে আমাক কি গৰ্ভভ্ৰূণ বুলি ক'ব পাৰি আমি এইটোক। ঠিক আছে। তাৰপিছত ইয়াত দিয়া আছে সম্পূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পলুৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকে ৰূপান্তৰ বুলি কয়। মানে প্ৰথমৰ পৰা লাষ্টলৈকে যে আমাৰ কি হ'ব, সম্পূৰ্ণ পলুৰ পৰা যে প্ৰাপ্তবয়স্কলৈ হ'ব, এই গোটেই প্ৰচেছটোক আমাক কি বুলি কোৱা হ'ব, ৰূপান্তৰ বুলি কোৱা হ'ব। ঠিক আছে। তাৰপিছত আমি আহিছোঁ অযৌন প্ৰজনন। আমাৰ যৌন প্ৰজনন হ'ল, এতিয়া অযৌন প্ৰজনন পঢ়িম। যে যি প্ৰকাৰৰ প্ৰজননত মাত্ৰ এজন পিতৃ বা মাতৃ জড়িত হৈ থাকে, তাক অযৌন প্ৰজনন বোলে। আমি যৌন প্ৰজননত কি পাইছোঁ, এটা মাতৃ থাকিব, এটা পিতৃ থাকিব। কিন্তু অযৌন প্ৰজনন কি হ'ব, হয়তো মাতৃ থাকিব, হয়তো পিতৃ থাকিব, যিকোনো এজন মাত্ৰহে
থাকিব ঠিক আছে এইটোকে অযৌন প্ৰজনন বুলি কোৱা হয় প্ৰতিটো হাইড্ৰাত এটা বা বহুতো উখহা অংশ থাকিব পাৰে সেইবোৰ উখহা অংশৰ পৰা নতুন জীৱৰ বিকাশ হয় আৰু এইবোৰক মুকুল বোলে এতিয়া মুকুল ইয়াতে হাইড্ৰা দিয়া আছে ইয়াতে চাব পাৰে আপুনি অলপ ওলাইছে তাৰপিছত অলপ তাৰপিছত আৰু এটা নতুন হাইড্ৰাৰ কি হৈছে জন্ম হৈছে এইটোকে এই পদ্ধতিটোকে আমাৰ কি বুলি কোৱা হয় মুকুল বুলি এইটোকে আমাৰ মুকুল বুলি কোৱা হয় ঠিক আছে জীৱৰ বিকাশ হয় সেইবোৰকে মুকুল বুলি কোৱা হয় তাৰপিছত কি দিছে হাইড্ৰাৰ মুকুলৰ পৰা নতুন জীৱৰ সৃষ্টি হয় এনে ধৰণৰ অযৌন প্ৰজননক মুকুলন বোলে হাইড্ৰাৰ পৰা যে নতুন জীৱনৰ সৃষ্টি হয় এইটোকে আমাৰ কি বুলি কোৱা হয় অযৌন প্ৰজননক আমাৰ কি বোলে মুকুলন বুলি কোৱা হয় ঠিক আছে তাৰপিছত ইয়াতে দিয়া আছে যে অযৌন প্ৰজননত এটা প্ৰাণী ভাগ হৈ দুটা পুনৰ সৃষ্টি হোৱাকে দ্বৈত বিভাজন বুলি কোৱা হয় ঠিক আছে দ্বৈত বিভাজন কাক বোলে মানে এটা প্ৰাণীয়ে ভাগ হৈ দুটা হোৱাকে আমাক দ্বৈত বিভাজন বুলি কোৱা হয় দ্বৈত বিভাজন আমাৰ এমিবাৰ ক্ষেত্ৰত হয় ঠিক আছে এতিয়া এমিবাৰ দ্বৈত বিভাজনৰ এটা পিকচাৰ দিয়া আছে ইয়াতে এইটো এমিবা হয় তাৰপিছত ইহঁতৰ কোষ কেন্দ্ৰটো ভাগ হৈছে লাহেকে তাৰপিছত আমাৰ কি লাহেকে আমাৰ দুটা ভাগত ভাগ লাহে লাহে হৈছে আৰু লাষ্টত যাই কিনে দুটা পৃথক আমাৰ কি হৈছে এমিবা সৃষ্টি হৈছে এইটোকে আমাৰ এমিবা দ্বৈত বিভাজন বুলি কোৱা হয় এতিয়া আমি ইয়াতে ভেকুলীৰ জীৱন চক্ৰটো চাম ইয়াতে ডিম্বৰ পৰা কি হৈছে প্ৰাৰম্ভিক লালুকিলৈ পৰিৱৰ্তন হৈছে তাৰপিছত আমাৰ কি শেহতীয়া লালুকিলৈ পৰিৱৰ্তন হৈছে তাৰপিছত আমাৰ যাই কিনে ভেকুলী হৈছে ঠিক আছে মই আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মই এনে ধৰণৰ এক্সপ্লেনেশ্যন ভিডিঅ' আৰু পঢ়াৰ ৰিলেটেড ভিডিঅ' মই আপলোড কৰিয়ে থাকিম মই আপোনাক পাম আৰু নেক্সট ভিডিঅ'টোত থেংক ইউ ছ' মাছ